তো হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এটা আজি নতুন হেলমেট আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আগৰ হেলমেটটো যিটো আছিলে সেইটো কমফৰ্টেবল নহয়। মই আগতে কৈছিলোঁৱেই, আগৰ ভিডিঅ' এটাত কৈছোঁ চাগে। তো কমফৰ্টেবল নাছিলে, মই সেইটো ৰিটাৰ্ণ কৰিলোঁ। ৰিফাণ্ড পাই গৈছোঁ ফ্লিপকাৰ্টৰ পৰা। আৰু এইটো একদম বেষ্ট হেলমেট এটা লৈ আহিলোঁ মই এতিয়া আকৌ নতুন অৰ্ডাৰ কৰি। এয়া হৈছে ষ্টীল বাৰ্ডৰ হেলমেট। বহুত ধুনীয়া, কমফৰ্টেবল হ'ব এইটো, সুন্দৰ। মোৰ বহুত পচন্দ হৈছে এই হেলমেটটো, মানে বহুত ধুনীয়া হয়, কমফৰ্টেবল আছে। মই পিন্ধি চালোঁ, তো ধুনীয়া এইটো। আগৰটো ৰিফাণ্ড কৰিলোঁ, এইটো লৈছোঁ। তো আৰু মটো ব্লগিং কৰিবলৈ এইটো সুবিধাও হ'ব, ভাল হ'ব। এইটো জেগাত মানে ছেটআপটো লগাবৰ কাৰণে সুবিধা হ'ব। আগৰটো যিটো আছিলে, আগৰ ফালে মানে জোঙা আছিলে, সেইকাৰণে মটো ব্লগিং ছেটআপৰ কাৰণে অকণমান অসুবিধাও হয়, আৰু কমফৰ্টেবলো নাছিলে মানে পিন্ধিবৰ কাৰণে। তো সেইকাৰণে সেইটো ৰিটাৰ্ণ কৰিলোঁ, আৰু এইটো নতুনকৈ লৈ আহিলোঁ ষ্টীল বাৰ্ডৰ। এয়া চাব পাৰে, ষ্টীল বাৰ্ডৰ হেলমেট বহুত কমফৰ্টেবল হয়। আপোনালোকে যদি হেলমেট কিনিম বুলি ভাবি আছে, নতুন হেলমেট, তেতিয়াহ'লে আপোনালোকে ষ্টীল বাৰ্ডৰ হেলমেট অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টৰ পৰা। বহুত ধুনীয়া, মানে কমফৰ্টেবল হয়। মই ভাল পাইছোঁ এইটো ইউজ কৰি। তো কালি ল'লোঁ, মই আজি ইউজ কৰিছোঁ, তো ভাল লাগিছে এইটো। তো এইটো হেলমেটে অকণমান মটো ব্লগিং কৰিম এতিয়া। মই এনেকুৱা এটা পৰিৱেশত আছোঁ, এইটো যাওঁতে অকণমান মটো ব্লগিং কৰি যাম ছেটআপটো লগাই লৈ। আৰু মই পিন্ধাৰ পিছত কেনেকুৱা দেখে ব'লকচোন চাওঁ। তো এনেকুৱা দেখি আছে নতুন হেলমেট, লুকছটো এনেকুৱাই আৰু এই কমফৰ্টেবল হেলমেটটোৰে আগন্তুক দিনত কৰিব লগা কমফৰ্টেবল মটো ব্লগিংবিলাক চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।